তেতিয়া লাগিলে দেৰিকেই হওক মাছটো লাগছে ডাঙৰ নহয় একে ডাঙৰ ছুটি হৈছে নি বাৰু ঠিক আছে দাইল খাবলৈ হে আমি পানী খাবলৈ গৈছো ডাঙৰকৈ দিয়া দাইলে ভাতে ভাজি লৈ পোৱাটো এই ভিডিঅ'টো হৈছে এটা স্পন্সৰ ভিডিঅ' আৰু ভিডিঅ'টো স্পন্সৰ কৰিছে ডিজিটেল চিয়াহীয়ে আপোনাৰ যদি কিবা গ্ৰাফিক ডিজাইনিঙৰ কাম আছে তেন্তে ডিজিটেল চিয়াহীৰ লগত যোগাযোগ কৰিব পাৰে আপুনি যদি ইউটিউবৰ বাবে ছুটি ছবি বনায় বা গানৰ ভিডিঅ' বনায় আৰু সেই ভিডিঅ'বোৰত থাম্বনেইল বা বেনাৰখন যদি প্ৰফেশ্যনেল গ্ৰাফিক ডিজাইনাৰৰ সহায়ত অতি কম খৰচত বনাব বিচাৰে তেন্তে ডিজিটেল চিয়াহীৰ লগত যোগাযোগ কৰিব পাৰে লগতে আপোনাৰ ব্যৱসায় যদি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিবৰ বাবে বেনাৰ বা পোষ্টাৰ বনাব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তেওঁলোকৰ হোৱাটছআপ নাম্বাৰ ইমেইল আইডি সকলো দিয়া আছে গতিকে সকলোৱে এবাৰ চেক কৰিব আৰু তেওঁলোকক যোগাযোগ কৰিব পাৰিব ছুটি হৈছে নি বাৰু ঠিক আছে দাইল খাবলৈ হে আমি পানী খাবলৈ গৈছো ডাঙৰকৈ দিয়া দাইলে ভাতে ভাজি লৈ পোৱাটো সোনকালে হ'লে দাদা স্কুটিখন লৈ আহা মাছ ওলাব হ'ব না মাছ খালি তেতিয়া লাগিলে দেৰিকেই হওক মাছটো লাগছে ডাঙৰ নহয় একে ডাঙৰ চাই জানিব কৈছোঁ খালি মাছ মাছ খালি খালি আৰু খালি আছে ভিডিঅ'টো চাই অলপ ভাল পালে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে আগলৈ আহি থাকি নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব 40 মিনিট ইউটিউব চেনেল